নমস্কাৰ, আপোনালোকক পুনৰ মোৰ চেনেল হেপাহৰ এসাজলৈ স্বাগতম জনাইছোঁ। আজি আমি বনাবলগীয়া ৰেচিপিটোৰ নাম হৈছে মিল্ক কেক। ইয়াত ইনগ্ৰেডিয়েণ্টছসমূহ হৈছে 2টা বইল ডিম লৈছোঁ, 1 কাপ গাখীৰ লৈছোঁ, অলপমান ৰিফাইন তেল লৈছোঁ, 8 ফুটামান নহৰু লৈছোঁ, জিৰা পাউডাৰ আৰু গৰম মছলা পাউডাৰ অলপকৈ লৈ লৈছোঁ। ইয়াত মই 2টা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ এনেদৰে আৰু 5টা জলকীয়া লৈছোঁ। ইয়াত মই কাটি থোৱা পিঁয়াজখিনি এনেদৰে মিক্সিত দি দিম আৰু জলকীয়াখিনিও দি দিম এনেদৰে। আৰু গুচাই থোৱা নহৰুখিনিও এনেদৰে দি দিম মিক্সিত। ইয়াত পানী অলপমান দি ইয়াৰ পেষ্ট এটা আমি বনাই ল'ম। বইল কৰি থোৱা ডিম 2টা এনেদৰে দুফাল কৰি লৈছোঁ আৰু এয়া হৈছে আমাৰ মিক্সিত বনোৱা পেষ্টটো। এতিয়া পেনখন এনেদৰে গৰম হ'বলৈ অলপ সময়ৰ কাৰণে ৰাখি দিম। এতিয়া গৰম হোৱা পেনখনত এনেদৰে ৰিফাইন তেল ঢালি দিম। এয়া দেখিছে, আপোনালোকে বাটাৰো ইউজ কৰিব পাৰে। এতিয়া গৰম হোৱা তেলখিনিত এনেদৰে পেষ্টখিনি দি দিম। এয়া দেখিছে, আৰু এই গোটেই পেষ্টখিনি আপোনালোকে খুব ভালকৈ অলপমান টাইম দি ধুনীয়াকৈ ভাজি ল'ব। এনেদৰে সঘনাই আপোনালোকে লৰাই থাকিব। এতিয়া পেষ্টখিনিত অলপমান পানী দি পুনৰবাৰ ভাজি ল'ম এনেদৰে। আৰু গেছৰ ফ্লেমটো হাই কৰি দিম। এতিয়া আমি ইয়াত অলপমান নিমখ দি দিম, আপোনালোকে নিজৰ টেষ্ট অনুসাৰে দিব আৰু লৰাই দিব এনেদৰে। এতিয়া আমি ইয়াত গৰম মছলা আৰু জিৰা পাউডাৰ দি দিম এনেদৰে আৰু ভালকৈ গোটেইখিনি পুনৰ এবাৰ ভাজি ল'ম। পুনৰ অলপমান পানী দি আকৌ ভাজি লৈছোঁ আৰু এনেদৰে ভাজি থাকিব আপোনালোকেও। পেষ্টখিনিৰ পৰা এনেদৰে তেল ওলাবলৈ ধৰিছে। এনেদৰে পেষ্টখিনি লৰাই ল'ম। আমাৰ পেষ্টখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া আমি ইয়াত 1 কাপ গাখীৰ ঢালি দিম এনেদৰে।
আপোনালোকে আধা কাপো দিব পাৰে মই অলপ কাৰিটো অলপ বেছিকৈ বিচাৰো হেকাৰণে একাপে দিছো আৰু এইখিনি এনেদৰে আপোনালোকে লৰাই ল'ব এতিয়া গেছটো বহাই অলপমান হিজিবলৈ দিম মাজে মাজে আপোনালোকে এনেদৰে লৰাইও থাকিব এনেদৰে এয়া দেখিছে এই গুটেখিনিৰ উতল এটা আহিছে দেখিছে আপোনালোকে ইয়াত মই অলপমান চেনি এড কৰি দিছো চেনিটো আসলতে অপচনেল হয় কিন্তু চেনি দিলে অলপমান খাবলৈ আৰু টেস্টি হয় আকৌ এনেদৰে লৰাই লৈছো এয়া দেখিছে এই বইল কৰি থোৱা ডিমখিনি মই দি দিম এনেদৰে কাটি লৈছিলো যে সেইখিনি এনেদৰে দি দিছো এয়া খুব সাৱধানে দিব আপোনালোকে এয়া আৰু খুব কেয়াৰফুলি এতিয়া আপোনালোকে এনেদৰে লৰাই থাকিব এয়া আমাৰ হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিছো মিল্ক এগৰ ৰেচিপিটো ৰেডি হৈ গৈছে আপোনালোকে যদি মোৰ চেনেলটো ভাল পাইছে তেন্তে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব ধন্যবাদ